চলি আছে বহুত দূৰে মোৰ স্কুলক আহিলোঁ দেই তোমালোকে এইবাৰ পূৰা একদম এনজয় কৰি আছা ঘৰত পাবজি খেলি আছাগে যেনি ছাৰ পাবজি খেলি থকা নাই দেই আমি ঘৰত অনলাইন ক্লাছ কৰি আছোঁ ৰাতি কেতিয়াবা টোপনি মাৰোঁতে অলপমান খেলাওঁ আৰু মোটামুটি 2টামান বজালৈকে ভাল জ্বৰ কথা কৈছে ৰাতি 2টামান বজালৈকে গোটেই খেলা ভাল জ্বৰ কথা কৈছে গোটাই নাই তোমালোকৰ এতিয়া ৰোল নম্বৰ মাতি আছোঁ ৰোল নম্বৰ 1 য়েছ ছাৰ ৰোল নম্বৰ 2 য়েছ ছাৰ ৰোল নম্বৰ 3 এইটো আৰু কৰ সৰু চলি আহিল এই ক্লাছ 10ৰ ক্লাছত এই সৰু চলিটো ক'ৰ পৰা আহিল কাৰ তো সৰু চলি লৈ আহিলি ঐ মুনু কাৰ লৈ আহিলি তো ছাৰ কি কম লকডাউনত বিয়াই পাতি দিলোঁ 4টা মানুহ যাই পেলাই বিয়া কৰি আনিলোঁ এইটো ছোৱালী জন্ম পালে ছোৱালীটো ছাৰ মৰে কি কোৱা বিয়া পাতিলি গমেই নাপালো দেখোন আমাকতো খাৱাই নামতিলি ছাৰ মাতো কেনেকে লকডাউন মতে 4টা মানুহ যাব লাগব একমাহ মানুহ আহিলে সিহঁতে কৰোণা বুলি ক'ব সেঙুনি 4টা মানুহ যাবলৈ বিয়াখন পাতি লৈ আছোঁ ছাৰ সিও বোলে বিয়া পাতিব চুনুও বোলে বিয়া পাতিব অহা মাহত কি কোৱা বিয়া পাতবি ইমান সোনকালে বিয়া পাতবি ছাৰ কি কৰবি ঘৰৰ মানুহ বিয়া পাতবা দিছি কৈছি বয়স হৈছে একমাহ বিয়া পাত বিয়া পাতলি বিয়া খাব মাতবি ছাৰ বিয়া খাওঁতো মাতিমেই যদি লকডাউন নহয় মাতিম যে লকডাউন হ'লে ক'ৰ পৰা মাতিম ইয়াৰ দৰে সুন্দৰে 3টা মানুহ যাই পেলাই বা 4টা মানুহ যাই পেলাই বিয়াখন পাতি আনিব লাগব উপায় নাই কথাটোতো হয় এতিয়া বোলে মাতি চাবি আহিম যা কিবাকে ঘৰৰ মানুহ এটা কেঞ্চেল কৰি দিবি মই যাম বিয়া খাব লাগিব ছাত্ৰৰ বিয়া খাব লাগিব বিয়া খাওঁতো মাতিমেই ছাৰ আহিব পাৰিলে আহিব নৰলি আৰু ক'ৰ পৰা আহিব নৰলিতো উপায় নাই স্কুলত আহি পাৰ্টি দিম দে আৰু বিয়া বুলি বন্ধ খোলাৰ পিছত বন্ধ দিলেতো 4টা মানুহ যাব লাগিব তেওঁ বোলে কাৰোবাৰ এটা কেঞ্চেল কৰিব চাম দে ছাৰ কাৰোবাৰ এটা কেঞ্চেল কৰবি যেনকে তেনকে মই যাব লাগিব সিটো বিয়াখন পাতিলেই মনে মনে নোখোৱালাই সি বিয়াখন মুনু তই বিয়াখন ক'ত পাতিলি পিছে ছাৰ বিয়াখন পাতিলো ছাৰ এইফালে হাতীমূৰা কৈছে জানপাৰ জানপাৰৰ কাষৰে বিনাপুৰৰ পৰা বিয়াখন পাতিলো দে আৰু বিনাপুৰৰ কাৰ ঘৰৰ বিয়া ছাৰ বিনাপুৰত যে নেউল যি আছে নেউলৰ 2 নম্বৰ আপিটো সেইটো বিয়া পাতি আনিলো দে ছাৰ নেউল কাৰ সি নেউলিয়াক মই চিনি পাওঁ নেউলকা মোক বিয়া খাব নাম দিলে কেনে মানুহ পালো চুনু তোৰ কাৰ ঘৰত আপি ধৰিছে কৰি ছাৰ এলত লগত বহিলো হাজৰ বিয়া যাওঁতে ইয়াৰ হৰেকছে কাষৰ হাতখন মানুহ দেখা পালে ফেলতাৰ আপিটো চাইছো ছাৰ ডাঙৰ আপিটো ফেলতাৰ ফেলতা দাদাৰ আপিটো চাইছে বিৰাট ভাল আপি দেই ফেলতা দাদাৰ আপিটো কাম বন কৰাত বিৰাট ভাল তই কিন্তু সুখত খাব পাৰবি কাম কৰাত ভাল বঢ়িয়া আপি ছাৰ মই যি বিয়া কৰা আনছো মোৰ কইনাটো কি বেয়া নেকি সেইটো যে ভাল বুলি ক'লি তোক কোনে বেয়া বুলি ক'লা ভালে আপি আজিকালি আৰু বেয়া আপি থাকে নেকি ভালে কাম বন কৰিব পাৰে দামপুৰৰ আপি ভালে আৰু তোমালোকৰ বিয়াৰ কথা ক'ত কাটে পাতিছোন ক্লাছটো নহ'ল বেলে মাৰিলে কালি লগ পাম
দে যাওঁ দে। দে যোৱা, কালি লগ পাম আৰু কালিৰ পৰা ভালদৰে ক্লাছ কৰিব লাগিব। এইয়া ফাল্টু কথা নহ'ব আৰু।